আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ। আলহামদুলিল্লাহি রাব্বিল আলামিন। সমগ্ৰ প্ৰশংসা মহান আল্লাহ ৰাব্বুল আলামিনৰ বাবে হয়। আজি এটি নতুন বস্তু লৈ আহিছো। বস্তুটো নতুন নহয়, চাওক, প্ৰত্যেক মানুহৰ সৰু ডাঙৰ কম বেছি পৰিমাণে বেমাৰ থাকে আৰু বেমাৰ দুই প্ৰকাৰ থাকে, ইলাজি লা ইলাজি। আপোনালোকে গম পায় কিছুমান বেমাৰ হ'লে মানুহে শিফা নাপায়, সেই বেমাৰতে ভুক্তভোগী হৈ পেলাই ইন্তেকাল হৈ যায়। আৰু কিছুমান বেমাৰ আমি ডক্তৰ বা অন্যান্য চিকিৎসা ব্যৱস্থাৰে আমি কি কৰোঁ, বেমাৰৰ পৰা নিৰাময় বা মুক্তি পাওঁ। কিন্তু আল্লাহ ৰাব্বুল আলামিনে কোৰআনে কাৰীমত এনেকুৱা এটি সূৰা ৰাখিছে, যিটো সূৰাৰ জৰিয়তে আপোনালোকে যিকোনো বেমাৰৰ পৰা কোনো ডক্তৰ কবিৰাজীৰ ওচৰলৈ নোযোৱালৈকে, মানে এনেকুৱাও মই কোৱা নাই যে ডক্টৰৰ ওচৰলৈ যাব নালাগে, কিন্তু মই কৈ আছো মানুহৰ বেমাৰ কেতিয়াবা শাৰীৰিকভাৱে হয়, কেতিয়াবা মনৰ হয়, কেতিয়াবা মগজৰ হয়, মানে অন্যান্য বেমাৰ মানুহৰ থাকিব পাৰে। এতিয়া যিকোনো বেমাৰৰ পৰা যদি আপুনি আল্লাহ ৰাব্বুল আলামিনৰ কুদৰতি আন্দাজত যদি আপুনি শিফা পাবলৈ বিচাৰে, তেনেহ'লে আল্লাহ ৰাব্বুল আলামিনে এনেকুৱা এটি সূৰা ৰাখিছে, যিটো সূৰা আপোনালোকে দিনটোত নামাজতো পঢ়ি থাকে, এনেও পঢ়ি থাকে, আৰু সকলো মানুহে জনা এটি সাধাৰণ সৰু সূৰা। সাধাৰণ ক'লে ভুল হ'ব, কোৰআনৰ আৰম্ভণি এটি সূৰা, সূৰাই ফাতিহা বুলি যিটো আপোনালোকে কয়, অৰ্থাৎ আলহামদুলিল্লাহি ৰাব্বিল আলামিন আর রহমানির রহিম মালিকি ইয়াউমিদ্দিন ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন ইহদিনাস সিরাতাল মুস্তাকিম সিরাতাল্লাযীনা আন'আমতা আলাইহিম গায়রিল মাগদুবি আলাইহিম ওয়ালাদ-দাল্লিন। এই সূৰাটোৰ এনেকুৱা এটা ফজিলত আছে, ইয়াৰ ইমান খুচুচিয়ত বা আল্লাহ ৰাব্বুল আলামিনে ইয়াক ইমান উচ্চ পৰ্যায়ৰ বা ইমান বুলন্দ মৰ্তবাৰ বনাইছে যে এই সূৰাটো আমি প্ৰত্যেক নামাজত প্ৰত্যেকটো ৰাকাতত পঢ়াটো ফৰজ হয়। আৰু সূৰাই ফাতিহা নজনাকে বা নপঢ়াকে কোনো কাৰণত নামাজো নহয়। গতিকে এই সূৰাটোত কিনো আছে আমি প্ৰথমতে সেইটো শুনি লওঁ। যদি আমি সেইটো বুজি পাওঁ যে সূৰাটোত কি আছে, অৰ্থটো কি ইয়াৰ, বা ইয়াৰ ব্যাখ্যা কেনেকুৱা ধৰণৰ, অকণমান যদি মই সংক্ষিপ্ত আকাৰত আপোনালোকক অলপ চলপকৈ ওপৰা-ওপৰিকৈও কৰিলে আপোনালোকে ধৰিব পাৰিব। গোটেই কোৰআনখনত যিমানখিনি বিষয় আছে বা যিমান আপোনাৰ আল্লাহ ৰাব্বুল আলামিনৰ বয়ান আছে, বা আমি যিখিনি কৰিব লাগে দুনিয়াত থকা অৱস্থাত আৰু যিখিনি নকৰিব লাগে, এই গোটেই কোৰআন হাদিছৰ গোটেই বস্তুখিনি সামৰি পেলাই যদি মাত্ৰ এটা সূৰাত যদি আপুনি সুমুৱাই দিব খোজে, সেই সূৰাটো হয় সূৰাই ফাতিহা। আলহামদুলিল্লাহি ৰাব্বিল আলামিন মানে হৈছে তামাম তাৰিফ আল্লাহ ৰাব্বুল আলামিনৰ বাবে হয়, যিজন ৰব্বুল আলামিন হয়, মানে সমস্ত প্ৰশংসা আল্লাহৰ বাবে হয়, যিজন ৰব্বুল আলামিন হয়। ৰব্বুল আলামিন এনেকুৱা এটা জাতক কোৱা হয়, যিটো জাতে অকল মানুহ নহয়, অকল জীৱ জন্তু বা অকল মুছলমান বা অন্য কোনো বিশেষক নহয়, গোটেই জাহানক মানে তামাম আলমক যিজনে চলাই আছে বা যিজনে প্ৰতিপাল কৰি আছে, সেইজনকহে ৰব্বুল আলামিন বুলি ক'ব পাৰি। গতিকে আল্লাহ ৰাব্বুল আলামিনৰ জাত এনেকুৱা জাত হয়, যিটো জাতে গোটেই জাহানক চলাই আছে। গতিকে আলহামদুলিল্লাহি ৰাব্বিল আলামিন মানে সমূহ প্ৰশংসা আল্লাহৰ বাবে হয়, যিজনে তামাম জাহানক চলাই আছে বা তামাম জাহানৰ প্ৰতিপালক হয়। আৰু ৰহমানিৰ ৰহিম, এই আয়াতটো কওঁতে এটা কথা মই কৈ দিম, আৰু ৰহমানিৰ ৰহিম, ৰহমান ৰহিম আল্লাহৰ এনেকুৱা সিফত হয়, এনেকুৱা গুণ হয়, যিটো সিফত বা গুণ নথকা হলে এই দুনিয়াই এতিয়ালৈকে নাথাকিলেহেঁতেন। মানুহৰ যি গুনাহ, আপোনাৰ মোৰ যি গুনাহ, বা ভাবিব নোৱাৰা যিবিলাক বাহিৰে ভিতৰে আমাৰ যিবিলাক গুনাহ হৈ আছে, সেই গুনাহখিনিৰ মানে আল্লাহ ৰাব্বুল আলামিনে ঢাকি পেলাই আল্লাহৰ ৰহমতৰ দ্বাৰাহে আপোনাক মোক এই দুনিয়াত মানে এনেকে আৰামত থাকিবলৈ দিছে। নহলে আল্লাহৰ যদি ৰহমান ৰহিম সিফত নাথাকিলেহেঁতেন, আল্লাহ ৰাব্বুল আলামিনে আপোনাক মোক ধ্বংস কৰি দিলেহেঁতেন। গতিকে এতিয়া কথাটো হৈ গ'ল, ৰহমান ৰহিম কাক কোৱা হয়? ৰহমান মানে হৈছে আপোনাৰ মেহেৰবান, আৰু ৰহিম মানে হৈছে নিহায়ত ৰহমৱালা, মানে অতি দয়ালু বা পৰম কৰোণাময়। মানে ইয়াতকে ওপৰত কোনেও কাকো মৰম কৰিব নোৱাৰে, দয়া কৰিব নোৱাৰে, এনেকুৱা সিফতক আমি ৰহমান ৰহিম বুলি কওঁ। গতিকে ৰহমানিৰ ৰহিম এই যিটো নাম, যি দুটা আমাৰ মানুহে আচলতে ৰাখি দিয়ে, কিছুমান মানুহে নাম বা ৰহমান ৰাখি দিয়ে, ৰহিম ৰাখি দিয়ে, এই নাম দুটা কেৱল আল্লাহৰ কাৰণেহে প্ৰযোজ্য হয়। মানে আল্লাহৰ বাহিৰে কোনো
জিন ইনসান কোনো মখলুকে ক'ব নোৱাৰে যে মই ৰহমান বা মই ৰহিম বা হেইজন ৰহমান গতিকে আপোনালোকে নাম ৰাখোতে এইটো বস্তু ধ্যান ৰাখিব যে ৰহমান ৰহিম ৰাখে এনেকে ৰাখিব যে আব্দুৰ ৰহমান বা আব্দুৰ ৰহিম আব্দ মানে কোৱা হয় আপোনাৰ বান্দা বা গোলাম মানে আল্লাহৰ বান্দা বা আল্লাহৰ গোলাম মানে ৰহমানৰ বান্দা বা ৰহিমৰ বান্দা তেনেকুৱা হয় অৰ্থটো গতিকে এইটো ক্ষেত্ৰত আপোনালোকে ডাইৰেক্ট বহুত ভুল হয় যদি এই বস্তুটো কিন্তু ওলামাই কৈ আছে যে ডাইৰেক্ট কোনো মানুহৰ নাম ৰহমান বা ৰহিম ৰাখিব নালাগে তাৰ পিছত আহিছে মালিক ইয়াউমিদ্দিন মালিক মানে বুজি পায় আপোনালোকে অসমীয়াটো বা হিন্দীটো আপোনালোকে মালিক মানে বুজি পায় ইয়াউম কোৱা হয় দিনক আমি যে কওঁ প্ৰতিদিন যে গৈ থাকে আমাৰ সেই এটা এটা দিনক আমি ইয়াউম বুলি কওঁ দিন আৰু মালিক ইয়াউমিদ্দিন মালিক মানে মালিক ইয়াউম মানে দিন এই যে দিন গৈ আছে আমাৰ দিন আৰু লাষ্টত যে আছে মালিক ইয়াউমিদ্দিন সেই দিনটো কিন্তু আমাৰ অসমীয়া দিন নহয় সেই দিনটোৰ অৰ্থ হৈছে কৰ্জা বা বদলা মানে কোনো এটা বস্তুৰ বদলা বা ঋণ যে আমি মুক্ত মানে চুকাও গতিকে আল্লাহ ৰাব্বুল আলামিনে কৈছে কৰ্জা চুকুৱা মানে বদলা দিয়া দিনৰ মালিক হয় আল্লাহ এটা বদলা কেতিয়া দিব হাসৰৰ ময়দানত দিব তাৰমানে হাসৰৰ ময়দানৰ মালিক আল্লাহ হয় ইয়াকা না'বুদু ওয়া ইয়াকা নাস্তাঈন ইয়াকা না'বুদু মানে আমি কেৱল আপোনাৰে উপাসনা মানে আপোনাৰে ইবাদত কৰো কোনো গছ গছনি সূৰ্য দেৱ দেৱী মূৰ্তি কাৰো আমি ইবাদত নকৰো অকল আল্লাহ ৰাব্বুল আলামিনৰ ইবাদত কৰো ওয়া ইয়াকা নাস্তাঈন মানে ওয়া ইয়াকা নাস্তাঈন কয় আমি কেৱল মাত্ৰ আপোনাৰ পৰা আমি সহায় বিচাৰো আল্লাহৰ বাহিৰে আমি কাৰোৰ পৰা সহায় নিবিচাৰো ইহদিনাস সিৰাতাল মুস্তাকিম হে আল্লাহ মোক আপুনি সিৰাতে মুস্তাকিমৰ তৌফিক দিয়ক মানে শুদ্ধ পথ বা এটা সিধা বাট আৰু সিধা বাটটো এনেকুৱা হয় কেতিয়াবা আপুনি মই যেটো পথ বা আমাৰ যেটো ৰাস্তা আমি অৱলম্বন কৰিবলৈ খোজোৱা যেটো আমি শুদ্ধ দেখো সেইটো আল্লাহ ৰাব্বুল আলামিনৰ মতে বা আমাৰ জীৱনৰ উন্নতিৰ কাৰণে এটো শুদ্ধ নহয় কিন্তু আমি দেখো যে এটো শুদ্ধ হৈ আছে আমাৰ কাৰণে গতিকে সদায় এটো দোৱা কৰিব যে ইহদিনাস সিৰাতাল মুস্তাকিম মানে হে আল্লাহ আপুনি মোক শুদ্ধ পথ দেখক মানে আপোনাৰ মতে যেটো মোৰ কাৰণে শুদ্ধ মোৰ মতে যেটো মোৰ কাৰণে শুদ্ধ হেতু পথ নহয় মই যেটো মোৰ নিজৰ কাৰণে ভাল দেখিছো হেতু নহয় আপুনি মোৰ কাৰণে যেটো ভাল দেখিছে বা মই জেনেকে গলে মোৰ দুনিয়া আখিৰাত কামিয়াব হ'ব মোৰ কবৰ বা দুনিয়াত থকা অৱস্থাত বা আখিৰাতত মানে মই জান্নাতত যাব পাৰিম এই যিমানখিনি নিয়ামত আল্লাহৰ আছে গতে নিয়ামতখিনি মানে পাও মই সেইটো হিচাপত কোৱা হয় ইহদিনাস সিৰাতাল মুস্তাকিম সিৰাতাল লাযিনা আনআমতা আলাইহিম এনেকুৱা শুদ্ধ পথ এই মই কোৱা কথাখিনি ইয়াত লাগিব মানে এনেকুৱা শুদ্ধ পথ যেটো শুদ্ধ পথত গলে আনআমতা আলাইহিম তোমাৰ ইনামাত বিলাক মানে যিসকলে পায় বা ইনামাত বিলাক যেটো পথত গলে ইনামাত বিলাক পাম তোমাৰ যিখিনি পুৰস্কাৰ দুনিয়াৰ ক্ষেত্ৰত তুমি যিখিনি আমাৰ কাৰণে নিয়ামত ৰাখিছা সেই নিয়ামতখিনি যোনটো পথত গলে মই পাম সেইটো পথত দেখুৱা সিৰাতাল লাযিনা আনআমতা আলাইহিম মই একানে কৈছো যেটো পথ আপুনি মই শুদ্ধ দিটো আপোনাৰ মোৰ ভৱিষ্যতৰ কাৰণে শুদ্ধ পথ নহব পাৰে কিন্তু আপোনাৰ মোৰ বিবেচনা ইমানখিনি ঢুকি নাপায় কাৰণে তো আমি শুদ্ধ দেখো বৰ্তমান সময়ত মানে যেটো সময়ত আমি চলি থাকো সেই সময়ত আমি শুদ্ধ পথ দেখো গতিকে এনেকে দোৱা কৰিব লাগে যে মোৰ কাৰণে মই যেটো শুদ্ধ ভাবিছো এটো নহয় আৰু তুমি যেটো মোৰ কাৰণে ভাল ভাবিছা সেইটো পথ মোক দেখুৱাই নিয়া গায়ৰিল মাগদুবি আলাইহিম ওয়ালাদ-দাল্লিন আৰু সেইটো পথৰ পৰা মোক হিফাজত কৰিবা বা মোক সেই পথটো দেখুৱাবা যেটো পথত গলে মাগদুবি আলাইহিম ওয়ালাদ-দাল্লিন যে তুমি মোৰ পথ গজবনাক হোৱা বা যিসকলৰ পথ অৱলম্বন কৰিলে তুমি মানে খঙাল হোৱা গজবনাক হোৱা তোমাৰ আযাব আহে আৰু ওয়ালাদ-দাল্লিন দাল কোৱা হয় গুমৰাহী বা পথভ্ৰষ্ট যাক কোৱা হয় মানে আমি বাট হেৰাই যাওঁ পথভ্ৰষ্ট হৈ যাওঁ মানে শুদ্ধ পথৰ পৰা একেবাৰে আঁতৰি যাওঁ সেই তেনেকুৱা ৰাস্তাৰ পৰা আমাক হিফাজত কৰিবা আমিন আমি কোৱা হয় মানে ওপৰত যিখিনি কথা পাতিলো সেই কথাখিনিৰ ওপৰত মানে সন্মতি দিয়া হয় গতিকে কথাটো হ'ল আপোনালোকে সূৰাটোৰ তৰ্জমাখিনি যদি বা অৰ্থখিনি অলপকৈ ধৰিব পাৰিছে বুজিব পাৰিছে যে গোটেই কুৰাণৰ গোটেই বস্তুখিনি সংক্ষিপ্ত মানে সামাৰাইজ কৰি পেলাই মাত্ৰ এটা সূৰাত ভৰাই দিয়া হৈছে গতিকে মই আপোনালোকক কম যে আপোনালোকৰ যিকোনো যে বেমাৰ হয় আপোনালোকে ডক্টৰৰ ওচৰলৈ কবি সবৰ ওচৰলৈ যাব চিকিৎসা ল'বই লাগিব ঘৰত বহি বেমাৰ ভাল নহয় কিন্তু যিকোনো বেমাৰ হলে আপোনালোকে সূৰাই ফাতিহাটো কম হিচাপেও 3 বাৰ 10 বাৰ মানে এনেকে ধৰণে যিমান পাৰে পঢ়ি পেলাই পানী ফুটিয়াই খাই বা গা ধুৱে বা নিজেই পঢ়ি পেলাই নিজকে দম কৰা বা অত্যাধিক ইনেও পঢ়ি থকা এই সূৰাটো পঢ়িবলৈ আপোনালোকে বেমাৰ নহাকৈ এই সূৰাটো পঢ়ি থাকিব যাতে বেমাৰ আহিব থকিয়া থাকিলেও মানে আল্লাহ যাতে বেমাৰ অহা আগতে বেমাৰৰ পৰা খাই দিয়ে গতিকে এই সূৰাটো বহুত ডাঙৰ ফজিলত আছে বিশেষকৈ এই সূৰাটোৰ দ্বাৰা আপোনালোকে গম পায় আৰু এই বস্তুটো বহুত শুনিবও লাগে এইটো একেবাৰে নতুন কথাও নহয় যে সূৰা ফাতিহাৰ দ্বাৰা বেমাৰৰ শিফা পোৱা হয় গতিকে সূৰা ফাতিহাৰ পৰা
নানান ধৰণৰ বেমাৰৰ চিফা পাব পাৰি। আল্লাহুম্মা আমিন ওয়া আখিৰু দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।